নমস্কাৰ বন্ধুসকল, আহকচোন আজি আমি এটা মিক্সাৰ গ্ৰাইণ্ডাৰ আনিছোঁ নতুন। এইটো আমি ফ্লিপকাৰ্টৰ পৰা সংগ্ৰহ কৰিছোঁ। ইয়াৰ মূল দামটো যদিও ৬,২৯৫ টকা, 6295 ৰুপিজ, কিন্তু আমি অফাৰৰ জৰিয়তে আমি ফ্লিপকাৰ্টৰ পৰা ইয়াক ২,৯৯৯ টকাতে সংগ্ৰহ কৰিছোঁ। আৰু এইটো প্ৰেষ্টিজৰ আটলাছ প্লাছ এটা মিক্সাৰ গ্ৰাইণ্ডাৰ। এতিয়া আমি এইটো খুলিবলৈ লৈছোঁ। মোৰ শ্ৰীমতীয়ে ইতিমধ্যে ফ্লিপকাৰ্টৰ পৰা সংগ্ৰহ কৰি আজি এইটো লাভ কৰিছে। এয়া আমি খুলি দেখিছোঁ। প্ৰথমে এখন এখন মেনু আমি দেখিছোঁ। ইয়াৰ পাছতে আমি দেখা পাইছোঁ ইতিমধ্যে তাৰ পাৰ্টছবিলাক আমি এটা ওলাইছে। এয়া দেখিছে ভিতৰত ইয়াৰ বিভিন্ন পাৰ্টছসমূহ জাৰসমূহ আছে। এইটো এটা আপোনাৰ জুইচাৰ জার। ইয়াত আমি ফল মূলৰ বিভিন্ন আমি ৰস জুচ ইত্যাদি আমি প্ৰস্তুত কৰিব পাৰিম। আৰু এইটো দেখা পাইছে, এইটো হৈছে মূল যিটো মেচিনটো, মূল ভাগটো। এইটো এটা 750 ওৱাটৰ শক্তিশালী মেচিন। আৰু আমি পোৱা তথ্যমতে ইয়াত এটা সেভিং এটা অপশ্যন আছে, যাৰ দ্বাৰা মেচিনটো কিবা কাৰণত যদি আপোনাৰ বেছি তপত হৈ অৰ্থাৎ গৰম হৈ যায়, ইয়াক গাৰ্ড দিব, সুৰক্ষা দিয়া এটা ব্যৱস্থা আছে। অট'মেটিকেলি বন্ধ হৈ যাব আৰু 1 মিনিটৰ পিছত পুনৰ ইয়াক কাৰ্যক্ষম কৰিব পৰা যাব। আৰু এয়া দেখিছে 4টা ইয়াত জার আছে, ষ্টেইনলেছ জার। এয়া বিভিন্ন আপোনাৰ দেখা পাইছে বিভিন্ন ৰূপ ইয়াৰ, সৰুৰ পৰা ডাঙৰলৈ 3টাকৈ জার। আমি প্ৰয়োজন সাপেক্ষে বিভিন্ন ধৰণৰ চাটনি ইয়াত প্ৰস্তুত কৰিম। পৰৱৰ্তী সময়ত এই চাটনি আমি প্ৰস্তুত কৰি ইয়াৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম। আৰু এয়া সম্পূৰ্ণ সামগ্ৰীসমূহ ইতিমধ্যে আপোনালোকে দেখা পাইছে। একেলগে আমি ক্ৰমান্বয়ে বস্তুসমূহ সজাই ৰাখিছোঁ। আৰু এনেধৰণে আজি আমি যিটো নতুন আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ আজি লাভ কৰিছোঁ ফ্লিপকাৰ্টৰ যোগেদি, এয়া আমি আপোনালোকৰো চিনাকি অৰ্থে আপোনালোকৰ বাবেও আমি দেখাইছোঁ। আপোনালোকেও সম্ভৱতঃ যদি কোনোবাই লওঁ বুলি ভাবিছে, নিশ্চয় এনেধৰণে ফ্লিপকাৰ্টৰ যোগেদি কম মূল্যতে বৰ্তমান আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আৰু যিহেতু বস্তুটো নতুন, গতিকে আমি প্ৰতিটো পাৰ্ট আমি ভালদৰে খুলি আমি চাইছোঁ। ভাল লাগিছে। আমি ভবাতকৈ আচলতে এটা ভাল বস্তু আমি লাভ কৰিছোঁ বুলি ভাবিছোঁ। যিহেতু ফ্লিপকাৰ্টৰ আমি যি ইউজাৰ ৰিভিউ আছিলে, ৰিভিউ আমি তন্নতন্নকৈ পৰীক্ষা কৰি পঢ়ি আমি সামগ্ৰীবিধ ক্ৰয় কৰিবৰ বাবে আগবাঢ়িছিলোঁ। আৰু আমি এটা আশা ৰাখিছিলোঁ, আমি যেনেধৰণে বিচাৰিছোঁ তেনেধৰণৰ এটা আমি মেচিন লাভ কৰিবলৈ সক্ষম হ'ম। আৰু সঁচাই সেইধৰণেই, অৰ্থাৎ তেনেধৰণৰ এটা আজি মেচিন আমাৰ হাতত আহি পৰিছেহি। গতিকে আমি দুয়ো অতি সুখী হৈছোঁ।